নাহৰ চিঞৰি থাকিলে নহ'ব অকল নাহৰ ৰুব লাগিব ঘৰত এতিয়া নাহৰ পুলি ৰুব লাগে জলদি যাওঁ তো সেই গাইছ আজি হৈ গ'ল 18 তাৰিখ আৰু আজি আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ জন্মদিন তো জুবিন দাৰ জন্মদিনৰ উপলক্ষে মানে সকলোৱে বিভিন্ন ধৰণৰ কাম কৰি আছে চ' আজি মই এটা কাম কৰিম আপোনালোককো দেখাই আছোঁ বলক কি কাম কৰিম আমাক যিহেতু জুবিন দাই কৈ থৈ গৈছে বোলে নাহৰ চিঞৰি থাকিলে নহ'ব নাহৰ পুলি ৰুবও লাগিব চ' আজি জুবিন দাৰ যিহেতু জন্মদিনৰ উপলক্ষে মই এটা নাহৰ পুলি ৰুম চ' আপোনালোকৰ ৰুৱক বলক এতিয়া নাহৰ পুলিটো ৰুমগৈ তো গাইছ এইফালে মোৰ পূৰা জেগা ৰেডি হৈ গৈছে এয়া চাওক পূৰা জেগা ৰেডি এটা পুলিটো ৰুব লাগে নাহৰ চিঞৰি থাকিলে নহ'ব অকল নাহৰ ৰুব লাগিব ঘৰত নাহৰ জোপা যেতিয়া থাকিব তেতিয়া ঘৰত মই থকাৰ নিচিনা লাগিব গাইছ আপোনালোকে বাৰু এটা কথা জানেনে আপোনালোকে যেতিয়াই গছ পুলি ৰুব পূৰা সন্মান দি পেলাই ৰুব মানে চাওক জোতা চেণ্ডেল পিন্ধি কেতিয়াও গছ নুৰুব এই কথাষাৰ বাৰু মই কোৱা নাই আপোনালোকে সকলোৱে চিনি পায় যাদৱ পায়েং ছাৰৰ মই এটা সাক্ষাৎকাৰ চাইছিলোঁ সেই সাক্ষাৎকাৰটোত তেওঁ এই কথাষাৰ কৈছিলে কিমান ধুনীয়া কথা এইষাৰ এবাৰ ভাবি চাবচোন সকলোৱে সন্মানে গছ পুলি ৰুব থেংক ইউ আজি মানে জুবিন দাৰ জন্মদিনৰ উপলক্ষে আমাৰ ঘাইগাঁও চেণ্টাৰটো মানে এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে